উদ্ভিদবিদৰ নাম কি এনে? এইটো কি বুলি কয় ইনচুলিনছ। अच्छा हमको सिखा रिया है কি হৈছে দেখো ফাইনেলি বহি আছিলো পুলত আৰু আমাৰ ৰাকেশ ভাই কি পালে এইটো চাওক। ইয়াৰ কালাৰ দেখোন কেলা মোৰ গামচা দিয়ে একে কেনেকুৱা হ'ব বন্ধু লৈয়ে যাম পকেটত দাঁতো আছে চা ভালকে চা এইটো দাঁত আছে একদম কমপ্লিট দেই পাও এইটোতো মোৰ পাৰ্টনাৰে হ'ব চাগে আজিকালি কেনে ভাল লাগিব এইটো না গুমা সংগ্ৰা এইটো কিন্তু আমাৰ অসমতো বহুত আছে চাইছা না ভালকে এইটো কিবা আছে দুটা কি কয় এইটো লুম আছে হিং ভাজিখিনি কিন্তু খাই বা পাও কি মজা লাগিব ফুল লবি পাপা চকাচাপ খাই থাক জলকীয়া দুটা দিবি আৰু নিমখ অলপমান দিবি এইখিনি একদম এইটো আগতে তাৰপিছত অলপ জুইত সেনেকুৱা দিব লাগিব আৰু দিয়াৰ পিছত যেতিয়া পকব এইটো ফেলবা নালাগে এইটো কামত দেই অলপ হ'লেও হাৰা মুৰা হ'লেও হ'ব না আৰু এইটো ফেলবা লাগে দেই এইটো বেয়া বস্তু ইয়াৰ কাৰণে একদম আৰু জলকীয়াটো 4টামান দি মাৰি থাক টুকুট মাৰিখিনি মালৰ লগত এইটো হ'ল ঠেং ডাঙৰ ঠেং এইটো একদম কিবা জিচিপিৰ এইটো অলপ এনেকুৱা কাৰবাই কৰি কৰি দি কিনে আছে এনেকুৱা হয় নহয় এইটো ষ্টেণ্ড নিচিনা আৰু এইটো ইয়াৰ ঠেংটো আছে 1 2 3 4 6টামান আছে হা আৰু এইটো কি এইটো ভৰি ইয়াৰ এইটো চা ভালকে চাই লওক আৰু ইয়াৰ কি কয় এইটো পাকা দুটা থাকে সঁচাকে পাকাটো এইটো দুটা থাকে তলত এটা বেলেগ আৰু ওপৰত এটা বেলেগ কালাৰটো কেনেকুৱা চা আমাৰ অসমত এইটো বস্তুটো পায় কি বস্তু এইটো নামটো কবি কোনবা পাৰা যদি কমেণ্ট বক্সত নামটো কৈ দি তো হেল্ল' গাইজ ৱেলকাম টু আছাম জেএমডি ব্লগছ। তো আজি আপোনালোকক দেখাম এনেকা এবিধ উদ্ভিদ যিয়ে নেকি ডায়েবেটিছ বা চুগাৰৰ পৰা আপোনালোকক কৰিব পাৰে আৰু সেইবিধ উদ্ভিদ আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গাইজ ইউ কেন চেক ডেট আউট। চাৰিওফালে মানে সেউজীয়া পথাৰখন পূৰা সেউজীয়া হৈ পৰিছে। সৰু এখন পথাৰ ইয়াতে লাভদাংগুৰিৰে চাব পাৰে। ৰমান ৰেঞ্জ আছে। ৰমান ৰেঞ্জ আপোনালোকক দেখাব এইবিধ কি উদ্ভিদ হয়। তো ৰমান ৰেঞ্জ কি ক'ব? এইটো ডায়েবেটিছৰ ঔষধ হয়। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে? এইটো মানে ৰাতিপুৱা উঠি খালী পেটতে আচ্ছা এই অলপমান চিঙাই লৈ কিনে খাই দিলি তাৰপিছত এগিলাছ ঠাণ্ডা পানী খাই দিলে ইয়াৰ পৰা কি ডায়েবেটিছ ভাল হ'ব পাৰে? ভাল মানে কি প্ৰথমে 1 মাহটো কণ্ট্ৰলত আনিব, তাৰপৰা 3 মাহ খালে ডায়েবেটিছটো চেছ হৈ যাব। উদ্ভিদবিদৰ নাম কি এনে? এইটো কি বুলি কয় ইনচুলিন প্লেণ্ট। তো প্লেনটো দেখাওক তাতে ৰাখি দি কিনে। এইটো মানে কি এই ৰুই থম আৰু এইবাৰ সেইবিধ ইনচুলিন প্লেন আপোনালোক দেখাই আছোঁ। আৰু এইবিধ ডায়েবেটিছ ৰোগত ব্যৱহাৰ কৰিব পাৰে। যদি ডায়েবেটিছ ৰোগৰ পৰা আপোনালোকে কিয়ৰ হ'ব খোজে তো আপোনালোকে এইবিধ ইনচুলিন প্লেন আপোনালোকে কিনি আনি ঘৰত লগাব পাৰে। আৰু লগাই ইয়াৰে পাতবিলাক যে আছে পাতবিলাক আপোনালোকে যদি অলপ ৰাতিপুৱা সদায় খায় তো আপোনালোকে ডায়েবেটিছৰ পৰা পূৰা মুক্তি পাব পাৰে। গাইজ তো গাইজ ভিডিঅ'টো আৰু ইয়াতে এণ্ড কৰিম। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন বাই বাই, কিপ ৱাটছ।